18 বছৰতকৈ অধিক টোপনি নমৰা ব্যক্তি আমি দেখা পাম। তো আপোনালোকক মই দেখুৱাম ইটো চেনেলত। এই পৃথিৱীৰ এনে এজন ব্যক্তি যিজনে 18 বছৰতকৈ অধিক টোপনি নমৰা কৰি জীয়াই আছে, আৰু সেই ব্যক্তিজন কেনে হ'ব পাৰে, সেই ব্যক্তিজন কেনেকৈ জীয়াই আছে। এই পৃথিৱীত এনে এজন ব্যক্তি যিজনে 18 বছৰতকৈ অধিক। আমি এনে পেচেণ্ট দেখিছোঁ, যেনে কি পেৰেলাইজ দেখিছোঁ। আমি ধৰি লওঁ এই কমাত যাওঁ বুলি কয় নেকি, আমি সেইবিলাক নাজানো। তে কমাত যাওঁ শুনছোঁ, ধৰি লওঁ সেই বছৰে টোপনি মাৰি থকাও শুনছোঁ। আমি 3-4 দিনলৈকে টোপনি মাৰি থকাও শুনছোঁ। কিন্তু টোপনিৰ পৰা যে জাগি 18 বছৰতকৈ বেছি হ'ল, তে সেনে মানুহ আমি জীৱনত ফাৰ্ষ্ট টাইম দেখিলোঁ। তে সেইবাবে মই আজি ভিডিঅ'টো বনাই ল'লোঁ আপোনালোকৰ বাবে। কাৰণ প্ৰথমত 18 বছৰতকৈ অধিক টোপনি নমৰা ব্যক্তি আমি দেখা পাম। তো আপোনালোকক মই দেখুৱাম ইটো চেনেলত অনলি, আৰু ইটো ভিডিঅ'তে মই আপোনালোকক দেখুৱাম 18 বছৰতকৈ অধিক টোপনি নমৰা এজন ব্যক্তি। তো সেইবাবে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু শ্বেয়াৰটো মেইন, একেবাৰে শ্বেয়াৰ বেছিকৈ কৰিবি, যাতে মানুহটো বেছি ফালে যাব পাৰে, সকলোৱে দেখা পাব পাৰে। কাৰণ 18 বছৰতকৈ অধিক মানুহ দেখা অসম্ভৱ। তো এই ভিডিঅ'টো অৰিজিনেল নে ফেক লাষ্টলৈকে চাই থাকক। তো তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এটা লাইক কৰি দিব। তেতিয়া দেখা পাবে আপোনালোকে যে ভিডিঅ'টো অৰিজিনেল নে ফেক। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ পাছতে গম পাবি। তো এতিয়া চাই থাকক ভিডিঅ'টো, আমি আৰম্ভ কৰি দিওঁ। তো আমি মানে কি এই ভিডিঅ'টো মানে কি এবাৰ আপোনালোকক দেখাম, আৰু এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিবি, যিমান পাৰা সিমান শ্বেয়াৰ কৰিবি। কাৰণ এই মানুহজন যেনে বেমাৰ হৈ আছে, বা কিছুমান মানুহ আছে যাই ভালো কৰিব পাৰে, তাই হেৰি ভাল ডক্টৰো পাব পাৰে। তো সেইবাবে এই ভিডিঅ'টো চবত চাই বেছি শ্বেয়াৰ কৰিবি। কাৰণ সেই মানুহটো 18 বছৰতকৈ অধিক টোপনি নামাৰা কেনেকৈ জীয়াই আছে, আমাক ধৰি লওক নক'ব পাৰে। কাৰণ আমি ইমান হেৰি নহয়তো, আমি ক'ব নোৱাৰিব পাৰোঁ, আমাৰ সুধাটোও বেয়া হ'ব পাৰে। তো সেইবাবে যাতে বেলেগ কিছুমান মানুহ আছে যায় সুধিব পাৰে, কিবা মানে সেয়াৰ অলপ কি হৈছে আমাৰ, বা ডাক্তৰ কিবা হেৰি সেইবিলাক সুধিব পাৰে। তো সেইবাবে আমি ভিডিঅ'টো বনাই ল'লোঁ। তো মানে কি এতিয়া আমি সিয়াক দুখাম। তো সেইবাবে একেবাৰে এণ্ডলৈকে ভিডিঅ'টো চাব। কাৰণ কি সিয়াৰ মন্তব্য, কি কয়, কিহৰ কাৰণে সিয়াৰ আমি সকলোখিনি ইটো ভিডিঅ'তে জানিম। তো সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিব নাপাহৰিব। আৰু শ্বেয়াৰটো একেবাৰে জৰুৰী, শ্বেয়াৰ কৰিব একদম নাপাহৰিব। কাৰণ হায়েষ্ট শ্বেয়াৰ ইটোত শ্বেয়াৰ কৰিব একদম। 18 বছর ঘুরতে মারে নাই, 20 বছর মিস্ত্রি করছো। যেটো বেমারটা কেন হয়েছে সেটো ঘুরতে নাকি তে 18 বছর 18 বছর খুন্দি মারা নাই। পেতান আছে কিও আরে কিহৰ কাৰণে খুন্দি মাৰা নাই তই? হিৰৰবি তে তে এই মাথাত বেমার খুনতে হইব নাকি? হিৰৰবি কিনকে হ'ল? তোর মাথা হাদিছে মাথাটা ওরা ধপা ধপা কৰি এই মাথা খুনতে হইব নাই নাই তে কেনে হইছে মাথাটা শুকাই গেছে না? ওগা গিছা এই মাথা কাম কৰা পাৰো মই নৰা তে পেটটো দেখাতে যেন দেখা হৈ গৈছে, একদম চেটটা লাগি গৈছে। এই মাথা খুনতে হইব নাকি? এই যে 18 বছর আর কিহৰ কাৰণে? মানে বেমারটা কিহৰ কাৰণে হৈ গেল? মগজু লাগছে, বস্তু মগজু লাগছে। হলেওতো হস্পিটেলত গেছিলি? কেই টাকাৰ লোভত গৈছিলি তই হস্পিটেলত? 800 টাকাৰ লোভত না 1200 টাকাৰ? মজা কাম কৰা দেখা নাই, মানুহকো কেনে হাৰাউলি দিছে। দেহাটা অলপ মানে ক্ষীণাই গেছে, হাৰা মাহা হৈছে টং টঙে, হৈছে দেহাটাত। বুকৰমে কি হৈছে দেখা নাই, উঠছে না হাৰা। বহুত কষ্ট হৈছে, 18 বছৰ খুন্দি মানে দিছে। কেমন জ্বালাছো মই জানো, দেহাৰে মাল নোহোৱা হৈছে, হাতে খাব নোৱাৰো। পেটটা নাছে কিয়? মাথা জটকে থাকে, মাথা জটকে থাকে, উঠে থপ থপ। আৰু মাথাত বেমাৰ খুন্দিব না। ঘৰত যা। তো আমি ইয়াৰ লগত এতিয়া ইয়াৰ কথাখিনি শুনিলোঁ, কি চিষ্টেমত ইয়াৰ বেমাৰ, কি হেৰি। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এনে ইণ্টাৰেষ্টিং ভিডিঅ'ৰ কাৰণেও চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা আৰু শ্বেয়াৰটো কৰিব একেবাৰে নাপাহৰিব। আমি ইয়াৰ মন্তব্যখিনি বুজি ল'লোঁ যে ইয়াৰ বোলে কিবা এনেধৰণৰ ৰোগী, যে ডাইৰেক্ট মানে কি ডাইৰেক্ট হিৰবি বুলি কয়, ডাইৰেক্ট হিৰবি বুলি কিবা ইয়াৰ ৰোগী। আৰু ইয়াৰ যিখিনি কথা ই নিজে কৈছে সেইখিনি কথা অৰিজিনেল নেকি, আমিতো ইমান সকলো হেৰিখিনি নাজানো, তাৰ ঘৰৰ মানুহে নিশ্চয় জানিব পাৰে।